অ আইতা গুড মৰ্নিং আজি এই বাবুৰ জন্মদিন ধুনীয়া ল'ৰাটো দেখিছানে জন্মদিন হা কৈছে আজি ইয়াতে থাকা তুমি আইতাৰ লগত কিয় থাকি দিয়া হা কি কৈছা কাৰ মোবাইল পৰিল ঐ কৃষ্ণাৰ মোবাইল পৰি গ'ল শুনাচোন আইতাৰ লগত থাকা আইতাই লগ ধৰিছে অ আইতা বাবু বোলে তোমাৰ লগত থাকিব বাবু এতিয়া মোৰ লগত কেনে থাকিব লাইটটো হা হা মোৰ লগত এতিয়া সি থাকিলে দিগদাৰী পাব নহয় কি দিগদাৰী পাব আইতা সি সৰু ল'ৰা মই তাৰ একো কৰিব নোৱাৰিম নাই সি কৰি দিব ন কিয় অ আইতা এই পানী গৰম কৰি দিব তোমাক ভৰি মালিচ দিব দিবা নাই কিয় এই দিব লাগে ন মূৰটো তোমাৰ আজি বিষাই আছে মূৰটো টিপি দিব ভৰিখন টিপি দিব নখ কাটি দিব পাৰিব আইতা আমি বাবুক ৰাখিম আজি এয়া তেখেতৰ বাবুৰ মাতৃ আৰু এয়া পিতৃ নমস্কাৰ দেই দাদা মা দেউতাই ইয়াতে থৈ যাব আজি এয়া ককায়েও কৈছে হয়নে এয়া বাবুৰ ককায়ে ক'ত থাকে আপুনি ক'ত সেইখিনি মাছখোৱাই পৰে মাছখোৱা অঁ আপোনালোকৰ পাঞ্জাবাৰী পাঞ্জাবাৰীত বিয়া দিছে তাক হ'লে এইয়া কইনা থৈ তোমাৰ নাম সুধিছে ডেভিড আইতা ৰাখিব যে ভাল লাগিছে বোলে বিয়াখনে পাতিব হ'বনে কইনাটো পচন্দ লাগিছে এই পাতিব লাগিব অ আইতা বাবুৰ লগত বিয়াখনে পাতি দিওঁ যি হ'ল তোমাৰ লগ এটাও লগা হৈছে থাকিবানে এতিয়া ৰ'বা অ বাবু কাটিবা হোৱা নাই কেকটো এতিয়াও হোৱা নাই নামটো ভুলকে দিলে নেকি অঁ ডেভিড হ'ব লাগে ন ডেভিডৰ সলনি কিবা এটা কৰি দিছে আৰু আকাৰ কিবা এইগৰাকী কেতিয়া আহিলে সুধিছে অ আইতা তাই এখন পাঠশালাত আশ্ৰম খুলিব আশ্ৰম এখন পাঠশালাত খুলিব এই খুলিব এই মেঘালী আপুনি যাব লাগিব তুমি ব্ৰাঞ্চটো অপেনিং কৰিব যাব লাগিব আশ্ৰম খোলছো মই যাম ফিটা কাটিব লাগিব বোলে তাই কৈ আছে ঠিক আছে জীয়াই থাকিলে কাটি থৈ কিনো ডাঙৰ কথা ন আইতা হয়নে আপুনি ডেভিডৰ আইতা হয় বৰমা হয় অঁ চৰি হে এতিয়া তুমি এতিয়া থাকিব লাগিব হাৰিলে নহ'ব অ আইতা বাবুক ৰাখি দিম আমাক অলপ সহায় হ'ব আইতাবিলাকক গা ধুৱাই দিব কিয় পানী আনি দিব গৰম পানী কৰি দিব নখ কাটি দিব মূৰটো চুচাই দিব পাৰিবাতো তুমিতো আইতাক চাই থাকা মৰমো কৰা হয় নাই থাকিবা নাই এতিয়া কোৱা কিয় নাথাকা কোৱাচোন ডাঙৰ হ'লে আহিব আইতা এতিয়া সৰু হৈ আছে ঠিক আছে আমি ডাঙৰ হ'লে লৈ আহিম কিমান বছৰ পিছত আমি লৈ আহিম কোৱা 15 বছৰ পিছত নাহা যদি দিগদাৰ হ'ব অ আইতা 15 বছৰ পিছত আমি বাবুক ইয়াতে ৰাখিম দেই তোমাক সহায় কৰি দিব 15 বছৰ জীয়াই থাকিব লাগিব 15 বছৰনো কি আৰু এই গুচি যাব কেকটো কাটি ল'ব লাগিব আজি বাবুৰ জন্মদিন আৰু এনেকে আমাৰ কৃষ্ণামণি আৰু মেঘালী দুইজনে কেকৰ ব্যৱস্থা কৰিছে আইতাসকল ইফালে আহা তোমালোকে যিসকল আছা এইটো তুমি জ্বলাই দিবা অ আইতা বাকী খবৰ কোৱা গাটো ভালে আছে অলপ ভাল পাইছানে মেডিচিন খাইছা নাই বুজিছো মেডিচিন খাইছানে ডাক্তৰে যে হয় ডাঙৰ কথা হ'ল নহয় দুইটাই খাবা এটা কেলচিয়ামৰটোকো খাবা সেইটোও খাবা ভাত খোৱাৰ পিছত একদিনত এটা খাবা ৰাতিপুৱা এটা গেছৰ টেবলেট খাবা তাৰপিছত কেলচিয়াম খাবা তাৰপিছত এই যদি বেছিকৈ বিষায় তোমাক মাচুল পেইনৰ এটা দিছে সেইটো খাবা 4টামান খাই মোৰ পিছে এইটো বেমাৰ আজি নহয় দেই দৰৱ খোৱাত ঠিকনা নথকা আগৰ দিনৰ টাইমমতে মই দৰৱ নাখাওঁ মইতো ডাক্তৰক কৈ কিনে মেডিচিন লৈ আহিলোঁ
এতিয়া খোৱাটো তোমাৰ কথা, খাবা নাখালে ভাল ন। মই এবাৰ গৈছিলোঁ, তুমি শুই আছা আজি দিনটো, সেইকাৰণে আকৌ গুচি আহিলোঁ। মই এনেই শুই থাকোঁ। নাই, শুব লাগে। বাকী গাটো ভালে আছে তোমাৰ? খবৰ কি? খবৰ খবৰ ভাল আৰু আছোঁ আৰু। তোমাক সুধি আছে দেই, বিনু শইকীয়াই সুধিছে আইতাৰ খবৰ কি। আমি কেকটো কাটি দিওঁ নেকি? আহা তোমালোকে, আণ্টি আহা আহা। ইমান ধুনীয়া আমাৰ আইতা এগৰাকী আছে। এয়া কোন হয় তোমাৰ বাবু? অ' বাইদেউ, চৰি আপোনাৰ বৰ ধুনীয়া দেই। অ' আইতা, আইতাক ধৰা। মায়ে ঘৰৰ পৰা আহিছে। অঁ, চাবলৈ আহিছে। অঁ, বা আমাৰ চাব আহিছে দেই, আইতাক লগ কৰিবলৈ আহিছে। আপোনাৰ নামটো কি? মাইকন কলিতা। মাইকন কলিতা। ইমান ধুনীয়া। এই আইতাৰ ভনীয়েক যেনে পাই, যোৱা আইতাৰ কাষত যোৱাচোন। ককা যোৱা, আইতাক যোৱা, যিখিনি পাৰা। তুমি নালাগে ককা, আহা, আহিব পৰা কিনে। আইতা ৰবা দেই, ৰবা দেই, আমি কেক কাটিম এতিয়া। ৰবা। অ' কইনাটো গুড মৰ্ণিং। বোলো গুড মৰ্ণিং। অ' আইতা কি খবৰ? অ' চৰ্দি লাগিছে, একো নহয় একো নাই। চৰ্দি লাগিলে ডাঙৰ হ'বা সোনকালে। সেইফালে যোৱা তোমালোকে। অ' আইতা সেইফালে যোৱা। গানটো দিব লাগিছিল নহয়, নায়ে চাগে। বাবু গানো গাই থাকিবা দেই। অ' আইতা গানটো গাই দিবা, হেপী বাৰ্থডে টু ইউ। ককা গান গাই দিবা দেই। অ' ককা, ককা ককা হেপী বাৰ্থডে গান জানা নাই? অ' হেপী বাৰ্থডে টু ইউ। আন্টি আইতা কৈ দিবা। ককা ককা আইতাকো ধৰিব দিয়া। আইতাৰ লগত কইনাটোৰ লগত কাটিব লাগে। দুখন লোৱা দিয়া, ঠিক আছে, অকলে কাটা দিয়া। বাবু নুমাই দিয়া, বাবু নুমাই দিয়া। গান শেষে নেকি তোমালোকৰ? ককা আকৌ আৰম্ভ কৰি দিয়া গানটো। হেপী বাৰ্থডে টু ইউ। বঢ়িয়া। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ। আজি বাবুৰ জন্মদিন আৰু এনেকে আমি ডেভিডৰ জন্মদিন উদযাপন কৰিলোঁ। ডেভিড চৌধুৰী গালখনত নিদিবা, পাউডাৰ চাউডাৰ ঘূৰি আহিছে। আইতা বহা। অ' আইতাক বহাই দিয়া। কৃষ্ণা আমাৰ আইতাক বহাই দিয়া। আণ্টিক ধৰি থাকা। আহা। অ' আইতা গাড়ীখন পিছুৱাই দিয়া অলপ। কল্পনা আইতা গুড মৰ্ণিং। আইতা অলপ পিছুৱাই থাকক। গাড়ী বেক কৰি দিয়া। অ' এতিয়া গাড়ীখন বেক কৰি দিয়া আৰু অলপ। দাদা আছো, মই ধৰি আছো। আৰু অকণমান বহি দিয়া আইতা। আৰু এতিয়া অ' আইতা এতিয়া মুচিব নালাগে, এনেকে চলি যাব। অ' আইতা আইতা অ' গুড মৰ্ণিং। গুড মৰ্ণিং। গাড়ীখন পিছুৱাই আহিলা নেকি আজি? আজি পিছুৱাই আহিলা গাড়ী। আমাৰ আইতা। অ' আইতা দাদা নাই, মোৰ ভৰিটো সেইকাৰণে এই দুদিন তোমাক ক'তো নিয়াই নাই, ইয়াতে বহাই থৈ দিছে। অ' আইতা আৰু কোৱা, খবৰ কোৱা। খবৰ কি ক'ম নোৱাৰো, ভালে আছো আৰু। ভালে আছা।
হেৰি চোৱাচোন তোমাৰ ফটোখন ইয়াতে কোনোবাই কৈ আছে দেই আইতা আপোনাৰ গামোচা এখন মৌচুমী বৰাই কৈছে জন্মদিনৰ বহুত বহুত মৰম যাচিলো ডেভিড তোমালোকে জন্মদিনৰ মৰম যাচিছে দেই থেংক ইউ কোৱা থেংক ইউ এইফালে চাই কোৱা থেংক ইউ অল কোৱা থেংক ইউ থেংক ইউ অল থেংক ইউ অল হাই কি কৰা হাই ডেভিড আমাৰ মাতাশ্ৰী আজিনো কি মন গ'ল আজি মন গ'ল আজি মন গ'ল যেতিয়া মন যায় তেতিয়া দাউৰি আহোঁ কালি ৰাতি বহুত তোমালে মনত পৰিছিলে মনত পৰিছে বোলো মানুহজনী আগৰ নিচিনাকে আহিব মনত যে পৰিছে আপোনাৰ আমাৰ গিৰিমল্লিকা বাইদেউ আহি ইতিমধ্যে উপস্থিত হৈছে আইতা গাঁৱত যাম মোৰ বেমাৰ নাই মোৰ এই ভৰি গাঁৱত যাম গাঁৱলৈ যাব আইতা আজিয়ে যাবা কি কৰিবাগে যাম আৰু ইও যাব ক'ৰ পৰা আহিছিলে আপুনি কিয় যায় বহকচোন 1 মিনিট কৃষ্ণ মেঘালী আছা 1 মিনিট বহক দেই মাইনা কৃষ্ণ একদম চিনেমা দেখানি দেখাম এতিয়া পৰহি চাও কি লৈ আহিছা মেগী মাইনা মুখত কি সানি আছে আহিছা মেঘালী ভাই লগালগ আহাৰ লগালগে কি কৰিছে অৱস্থা বেয়া হৈ আছে দেখি পেলাই বাইদেউ কামৰ অলপ অগ্ৰগতি হৈছে নে আপুনি আকৌ কৰিলে আকৌ কৰিলো আজি বঢ়িয়া আকৌ কৈছো দেই বাইদেউ ধুনীয়াকে এটা গান মাদাৰ্ছ ডে আইতা পৰহি মাতৃ দিৱস ডাঙৰকে চিনেমাৰ বজালি বুজি পৰহিলে মাতৃ দিৱস সকলো মাতৃকে কি কৰিব শ্ৰদ্ধা আৰু মৰম যাচিব দেই তো এই উপলক্ষে বাইদেৱে এটা গান এই মাইনাৰ জৰিয়তে গোৱাইছে গান এটা আইতা গানটো গাই দিব ৰবা অলপ আহা না মাইনা অলপ তোমাৰ মুখেৰে শুনো বিষ্ণু পূজাৰ প্ৰসাদ আইতা এই পূজাৰ প্ৰসাদ বিষ্ণু পূজাৰ প্ৰসাদ ঘৰত কৰিছে দাদাৰ ঘৰত বিষ্ণু পূজা কৰিছে আৰু ইয়াত প্ৰসাদ লৈ আহিছে মুখে দিয়ক আপুনি লগ মই এনে অকণমান নিয়ম কৰিম না আইতাও নামে না বহা মাইনা আহা মাইনা মাহী দি দিয়া তুমি দি দিয়াচোন আইতাক গামোচা সেইফালে যোৱা মাহী অকণমান নহয় এইটো চাইডে যোৱা মাহী আমাৰ ফালৰ পৰা এখন গামোচা দিব দি দিয়া এইফালে মাহী হ'ব উঠিব এবাৰ সকলোৱে জোৰকৈ হাত চাপৰি এটা বজাই দিয়া এখেতে শুৱালকুছিৰ পৰা আহিছে দেই তেখেতে তোমালোকক চাবলৈ আহিছে আইতা মাইনা দিয়া গানটো গাই দিয়া কালি মাইনা পৰহি গান গাব দেই মাইনা ৰিলিজ হ'ব আজি গাব আইতা আইতা ককা ককা চাই থাকে হবে দূৰৰে পৰা চাই থাকে হবে দূৰৰে পৰা আমাক অকণমান মৰম দিয়া আইতা বাকী খিনি নাগাও ৰিলিজ হ'ব দিয়া ন চব এতিয়া গাই দিলে আৰু কি চাবতে কি শুনিব ঠিকেই মেগী মাইনাৰ কাৰণে এটা হাত চাপৰি তাই মুখত কিবা ওলাইছে
মেঘালী বাই গোটেই লগাই দিছে আৰু লগালগে মই শুনিছোঁ অকণিয়ে বোলে বহুত দিন দেখা নাই কৰি আছে এই বহুত অকণি আছে দেই এই এটা বিশেষ সেইদিনাখন আমাৰ সঞ্জীৱ দা আহিছিলে এখেতৰ নিজৰে আছে সঞ্জীৱ দা আহি এটা আশীৰ্বাদ দিলে তোমাৰ অকণি মূৰটো ভৰি পৰক আৰু লগে লগে আশীৰ্বাদটো ফলিয়ালে এবাৰ খোজাই দিয়াচোন অকণি ভৰ্তি হৈ আছে অ আইতা এই মাইনাৰ বহুত অকণি আছে অকণি এই সৰু মাইনাৰ অঁ মোৰ অকণি নাই আইতা আইতা এইফালে 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 দেখা নাই শুনা নাই ইয়াৰহে আছে তাৰ মুখৰ ভিতৰতে কি নখৰ ভিতৰতে সোমাই থাকে অকলে নখৰ ভিতৰত সোমাই থাকিব ক'ত পালা এইটো তোৰ মূৰৰ পৰা বাঘ দেখাইছে দেই মাইনাৰ মাক ইমান কষ্ট কৰিছে গানটোৰ বাবে হৈ যাব পৰহি হৈ গ'ল আৰু পৰহি অপেনিং হ'ব তাৰপিছত গৈ বঢ়িয়া অ আইতা কোৱা পৰহিলে অ আইতা পৰহিলে গধূলি কি হ'ব আমি 4টামান বজাত মুখ্যমন্ত্ৰীৰ মা আহিব ইয়াতে ইয়ালৈ অঁ হিমন্ত বিশ্ব শৰ্মাৰ মা আহিব মাতৃ দিৱস আমিও পালন কৰিম দেই আৰু মাইনাৰ গানটো তেখেতে ৰিলিজ কৰাব শুভমুক্তি দিব বুজিছা মাইনা গানটো কোনে গাব মাইনাই গাইছে বাইদেৱে লিখিছে মাইনাই গাইছে আশ্ৰমৰ গান ককা আইতাৰ গান আইতাৰো পঢ়িছিলে সেইদিনাখন তুমি পঢ়িছা দেখোন গানটো আপুনি পঢ়িছিল নহয় গানটো সেইটোৱে আইতা আজি কি চিন্তা কৰি আছে ৰাতিপুৱাৰ পৰা নাই কৰা চিন্তা কি চিন্তা কৰিম তেওঁ অকণমান হাঁহি দিয়া আকৌ কিয় কিবা এটা চিন্তা কৰিবলৈ আছে কিটো কিবা মনটো কিবা বেয়া বেয়া লাগিছে আজি মনটো বেয়া যেন লাগিছে অ আইতা মনটো আনন্দনো কৰিবি কাৰ লগত এই বুঢ়ীকেইজনীৰ লগত আছে নহয় মাইনাৰ লগত কৰা ঐ কি দে অ আইতা ককা এজনে মেছেজ দিছে ককা এজনে চাই আছে তেওঁ আই লাভ ইউ বুলি কৈছে তুমি কি ক'বা এতিয়া কি ক'লে ককাজনে আই লাভ ইউ বুলি কৈ দিছে আই লাভ ইউ অ মনে পিটো ক'ম আৰু আই লাভ ইউ টু আই লাভ ইউ কৈছোঁ অ আইতা আইতা অ এসোপা খাবিনে মই নৰ খাব খোৱা মই বুট খাব নোৱাৰোঁ নহয় বটি দিম নেকি নালাগে ডেকা ল'ৰাই খাব পাৰে দাঁত ভাল লাগে আইতা অলপ গাটো বেয়া ৰাতিপুৱাৰ পৰা নাই লগা বেয়া কি বেয়া লাগিব গা বেয়া নে এই ৰাম তোমাৰ এই চোৱাচোন দৰাটো কি কৰিছে এই ৰাম কি হ'ল চাহ কৰি ইফালে চাহ এইটো দি আছো এইফালে অকণি মাইনা এই নামটো অকণি মাইনা দি দিছো ভাল হ'বনে মেগী মাইনাৰ পৰা অকণি মাইনা তইতো ভাতি দিয়া হ'ল সেইদিনাখন ডোন্ট show my thakawa face কিন্তু আহিবনে নাই কোন কোন এই সঞ্জীৱ হাহিৰাম সুধাচোন সঞ্জীৱ দা আহিবনে অ আইতা কি খবৰ কোৱা কি ক'ম নপাই আজি মনটো কিবা দুখত থকা যেন লাগিছে আইতা দুখত নাই থকা এতিয়া বয়স হৈ আহিছে নহয় বৰকৈ হাঁহি ফূৰ্তি কৰিব মন নাযায় এনেইতো আজি ৰাতিপুৱাৰ পৰা কিবা এটা হ'ল আইতা এতিয়া আজি গাঁৱত গৈ কি কৰিবিগৈ গাঁৱত গৈ কি কৰিবিগৈ গাঁৱত মানে আমাৰ ঘৰৰ সন্মুখতে এইটো আমাৰ ঘৰ এই সেইখিনিত কাইলৈ কিবা মিটিং হ'ব মিটিঙত মাতিছে আহিবি কেতিয়া কাইলৈ আহিম কাইলৈ ৰাতিকে হয় এতিয়া মই যাম কাৰণে দুখ কৰিছ নেকি কৃষ্ণাক নিনো তুমি ফূৰ্তিহে কৰিব লাগে
তুমি যদি দুখ কৰা বেয়া পাইছা নেকি আইতা মই দুখ নকৰোঁ মই যিমান পাৰোঁ ফূৰ্তিকে থাকিবলৈ বিচাৰোঁ জয় কৃষ্ণ শুনচোন কৃষ্ণ সৌ যেন তাত খালো কৃষ্ণ তুমি হাঁহি নাথাকিলা আইতা চোৱা কিমান বেয়া দেখো হাঁহি থাকিলে কিমান তাইৰ দৰে হাঁহি দিয়া আছে চিন্তা দাঁত কেইটা নাই বাৰু হ'লে মুখখন মিলি হাঁহি দিয়া আকৌ মুখখন কিয় আছেনো আইতা তাই আজিৰ পৰা অকণি মাইনা নাম দিছে ভাল হ'বনে অকণি মাইনা ঐ কৃষ্ণ শুনচোন শুনাচোন প্ৰেক্টিচ আইতা তাইক আমাৰে মইনাটো গাবলৈ শিকোৱা আমাৰে দিয়াচোন কচোন এবাৰ গাই দিয়া এতিয়া নাগাওঁ আৰু ভালকে গোৱাচোন নেকি গোৱা গাই দে এবাৰ এবাৰ গাই দে না লাজো তাই নোৱাৰে আইতা নোৱাৰে গাইবা তুমি অ সুশীলা কলটো খাই দিয়া আইতা ফটো কেখন কাঢ়িলি তা দিলো তো ফটো নাই দিয়া ফটো লাগে তো নাই দিয়া তই মোৰটো মইলে উঠাইছিল মই যে কল আনি দিছোঁ খাইছা মই কল খাই আজিকালি বেয়া পাওঁ ডালিম খালা নহয় বেয়া পাওঁ কেলে আগৰ আমাৰ গছতে কলটো ৰঙা পৰে তেতিয়া পাৰি আনে হয় আনি ঘৰত থৈ তেতিয়া খেতি কল খাবলৈ মজা লাগে খুব মজা লাগে এতিয়া এইবোৰ বুঢ়া হৈছে কি নাই হোৱা আনিব আনি জাক দিব দি পেলাই ধোঁৱা দিব আচল সোৱাদটো নাথাকে আইতা আজিকালি আইতা ধোঁৱা নিদিয়ে কি দিয়ে জানা কি কয় এইটো টাৰবাইন ন আজিকালি গেছত পকাই আইতা তথাপি খাবই লাগিব চব কথাই নকল হ'ল চব নকল হ'ল তাকেইতো সেইবোৰ তহঁতে ধৰা পেলাব নোৱাৰো আমিহে পাৰোঁ তাকেইতো আইতা অ' আইতা এই আইতাজনী তোমাৰ লগত সখী বান্ধিম বুলি আহিছে এতিয়া কি কৰিবা তুমি তেখেতে কৈছে বুঢ়া কালত কি সুখী কৰিম নহয় এতিয়া কৈছে মই একদম আমি বাই ভনী যেন লাগে দুয়ো সখী বান্ধিম এতিয়া তুমি অ' আইতা তুমি সখী বান্ধিম বুলি ক'লে বান্ধিব নহ'ব কি পাতিব তেখেতে মোতকৈ ভাল মানুহ পাব নাপায় তোমাক বিচাৰি আহিছে শুৱালকুছিৰ পৰা আহিছে আইতা কৈছে আমি দুয়ো সখী বান্ধিম অ' আইতা আইতাও খা কলটো খাই পেলা ফোন কৰচোন কলটো খাম ৰ'বা লৈ আহিব দে ভাইটিক এইফালে গুচি যাব আইতাও আইতাৰ আজি মনটো বেয়া ক'ত বেয়া হৈ আছে মই গম পোৱা নাই আজি আইতা অভিমানো কৰি আছে মোৰ ওপৰত ন আইতা অভিমান নাই কৰা কেলৈ কৰিম মোৰো গুৰিতে তই ব্যস্ত হৈ থাকিলে নহ'ব নহয় এখন আশ্ৰম চলাব লাগে কিমান এটা দায়িত্ব আছে তই নুবুজিলেও মই বুজো কিবা এটাতো খং কৰিছা ন আইতা মোৰ ওপৰত কিবা এটাতো খং কৰিছা অভিমান কৰিছা আইতাই মোক খং কৰিলে এনেকৈ থাকে দুখ কৰি থাকে হয়নে আইতা নাই কৰা যদি তুমি হাঁহিব লাগিব নাই হাঁহিবলৈও গা চা বহু ভাল নহয় নহয় কি হৈছে কোৱাচোন গা বেয়া যদি মই তেতিয়া ডাক্তৰৰ তাতো নিম বুলি কৈছিলোঁ তুমি ডাক্তৰৰ তাতো নগ'লা ঔষধ আনি দিলোঁ যাবি ডাক্তৰ গ'লো কিয় এই অহাৰ পৰা কট বুলি ডাক্তৰক চালে কিটো কৰিলে অঁ ভাল কৰি আনিলোঁ ডাক্তৰৰ তাত নি এতিয়া মই গাঁৱলৈ যাম নে নাযাওঁ কোৱা তুমি যদি কোৱা নালাগে নাযাওঁ নহয় গাঁৱলৈ যা গাঁৱৰ মানুহখিনি খুব দৰকাৰ এতিয়া বিনা কাৰণত নাথাকিবি বিনা কাৰণত নাথাকোঁ কাইলৈ গুচি আহিম অ' আইতা তোমাৰ লগত চাহ একাপ খাম দেই একেলগে খাম দেই আইতা কালি দাদা ল'ৰাটো দেখি মনটো খুব দুখ লাগিলে কাৰণটো সেইটো নেকি নাই কাৰণটো একো নাই সি হাঁহি ফুটিয়ে আছে মই এইটো নাখাওঁ এইটো খাম
পৰি যাব ধৰি থকা মাইনা ধৰি থকা তুমি শুনাচোন আৰু এটা সেই আইতাক কাপত দিব লাগিব সেইটো বনাই খাওঁ অঁ কাৰ বাৰ্থডে এইটো মাইনাৰ আই অ' নালাগে নালাগে বহক নহয় একো নহয় অ' আইতা ঐ দা তোমাৰ নাতি কিবা কৰিছে নেকি কিয় বেয়া লাগিলে তোমাকতো বহুত মৰম কৰি বেয়া লাগিলে কিন্তু বাপেকতো দাঢ়ি চুলি পকাই তাৰো চুলিবোৰ পকিছে আজিকালি পকে ন আইতা মই কৈছো ভাইটি তোমাৰ দেখোন চুলিবোৰ পকিলেই হয় যা বহুত কষ্ট কৰিব লগা নহয় পিছত ৰাতিপুৱাৰ পৰা গধূলিলৈকে পিছত কাম কৰা হওক তথাপিও সুখতে বাইদেউ বহকচোন তাতে বহক আজি মাইনাৰ জন্মদিন দেই আমি কেক কাটিম আই অ' নাপায় নাপায় কিয় কান্দিছে বহক দে কি হ'ল এমে অকণমান বাহিৰত লৈ যাওকচোন বাইদেউ অকণমান এইখিনি চোতালত চাহ দিলে এই দাদাকো দি দিয়কচোন দাদাক নোহোৱা নেকি থকা কোনটো এইখিনি গোটেই চেনি নোহোৱা নেকি দিয়ক চেনি মাহী মাহী অ' মাহী এই ভিতৰত আছে চেনি এই ভিতৰত আছে এই ককাই খাবনে ককা চেনি নথকা খাবা অ' সেইকাৰণে আইতা দুখ লাগিছে বেয়া লাগে সেই চুলি পকিব হোৱা নাই মানে অফিচৰ কাম আৰু ৰাতিপুৱাৰ পৰা বোলে গধূলিলৈকে কৰি থকা আচল কথাটো ঘৰত আইতা আজিকালি ল'ৰা ছোৱালীবিলাকৰ সৰুতে চুলি পকি যায় দাদা ক'ৰ পৰা আহিছে বেলতলা ওচৰতে ন মোকে ফোন কৰিছিলে হয় হয় ওপৰত আছে দাদা বহুত আছে আহিব নোৱাৰে অ' সোমাইছে জুৰিবাৰ গা ভাল নহয় অ' আইতা গম পাইছানে দেওবাৰলৈ যাবগৈ অ' কৈছে এতিয়া গম পালোঁ আইতাৰ কালি নাতি আৰু ল'ৰা আহিছিলে তো বহুত মৰম কৰিছে এনেও মৰম কৰে বহুত চুলি পকিছে আজিকালি কম বয়সতে চুলি পকে আইতা আইতা ৰাতিপুৱাৰ পৰাই মন সেইবিলাক কথাই ভাবি আছে চাগে আইতা চ' এতিয়াই গম পালোঁ আইতা কথাটো ক'লে আৰু মই এটা মাইনা দেখুৱাম আজি জন্মদিন আণ্টি আমাৰ এই মইনাটো একবাৰ গাই দিয়াচোন গাই দিয়া চাহটো খাই গাবা নেকি হা দিয়া না গাই দিয়া আমাৰ নতুন আলহী আইতা এগৰাকী আছে তুমি গাই দিয়া আমাৰে মইনা শুবই আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে বাৰীৰে বগৰী পকি হৈ যাব আমাৰে মইনাই বুটলি দেখিছা আইতাই গাইছে অঁ এতিয়া তুমি গাই দিয়া একো নাই আইতা গাই দিয়া না এইটো আৰু মা তুমি গাই দিয়া মা গাই দিয়া মা আদি গাই দিয়া লাড়ু খাব গাই দিয়া পুৰস্কাৰ দিব গাই দিয়া আমাৰে মইনা এতিয়া গাবও লাগিব তুমি গাই দিয়া একো নহয়
দিয়া বঢ়িয়াকৈ গাই দিয়া কইনাটো তুমি গাই দিয়া আমাৰে মইনাটো শুবই দিয়া দিয়া এইয়া ককায়ো গাই বুলি কৈছে ককাই জানা না আমাৰে মইনা শুবই এক লাইন গাই দিয়াচোন আমাৰে মইনা শুবই বাৰীতে বগৰী ৰুবই কয়া এই বঢ়িয়া ককাৰ কাৰণে হাত চাপৰি এটা বজাই দিয়া চবে চাহে খাই আছে হ'ব হ'ব এতিয়া তোমাক এই ককাই কৈছে এক লাইন গাই দিব দিছে আমাৰে লাৰু খাইছোঁ হা লাৰু খাই আমাৰ মেঘালী আহিছে দেই আমি নাথাকিলে মেঘালীক থাকি এতিয়া কৃষ্ণ আৰু মেঘালী আজি তোমাক দায়িত্ব দি গ'লো দেই মেঘালী মনত পৰি থাকে এতিয়া আজি অলপ মনটো বেয়া দাদা হা ওপৰত মই লগো পাইছিলোঁ আগতে ইয়াত নহয় হেৰিত থাকোঁতে বহুত দিন হ'ল লগ পোৱা নাই বাৰু তাৰ কাহিনীটো হ'লেতো মই সেইকাৰণে লোৱাও নাই মই সেইকাৰণে ফিল কৰি থৈ দিছোঁ মোৰ আজি নিজে চক খাইছোঁ আহি যে মই যিটো মালিকটোৱে গম নাপাওঁ কাণ্ড কৰে তাকেইতো আমাৰ এখন ফ্লেক্স এইটো বনাইছে আইতাহঁতৰ ফটো দি ককা আইতাৰ ফটো দি এখন ফ্লেক্স বনাই দিছে দেই কোনে বনাই দিছে বৰ্মন দা ক'ত তালুকদাৰ মেমৰিয়েল অল্ড এজ হোম এই ইউনিট অফ মনালিছা ছ'চাইটি আৰু ফোন কৰিব পাৰিব এইটো নাম্বাৰটো মোৰে হয় এয়া জুবলি বা ওপৰত এয়া আই এগৰাকী আছিলে আৰু ইয়াত জুবিন দা মৰমৰ জুবিন দা ভিগু দা কোন আহিছিলে অলপ দেখাই দিছে আইতাই খেলিব গৈছিলে তাৰপিছত আমাৰ কৃষ্ণমণি আইতাৰ ফটো এইটো আইতাৰ ফটো এয়া মেঘালী বা যতীন দা পৰীক্ষা শেষ কৰিছে সীমা বিশ্বাস বাইদেউ তাৰপিছত আইতাহঁতে ফুৰাব নিছিলে আমি মই কেইখনমান দিছিলোঁ কিছু ফটো ৰৈ গৈছে এয়া প্ৰাঞ্জল শইকীয়া ছাৰ আৰু এয়া নিতুমণি দা আৰু এয়া কৃষ্ণামণি বৰ্মা আমি পিকনিকত যাওঁতে এয়া ককাৰ ফটো কাকা এয়া আইতাসকলৰ ফটো এয়া এয়া প্ৰশাসনিক বিধায়ক কৃষ্ণা বৰুৱা মেম আমাৰ কৃষ্ণাক সম্বোধন জনাইছিল এয়া তীৰ্থ ভ্ৰমণত লৈ গৈছিলে সঞ্জয় গোস্বামী দা আৰু বাইদেউ ইয়াত তৰুণ গগৈ ছাৰো আহিছিলে আমাৰ মাজত আৰু আইতা ভোট দিবলৈ যাওঁতে ফটো এয়া ডিম্পু দাৰ ফটো অহাবিলাকৰ চবৰে কিন্তু দিব নোৱাৰিলোঁ এয়া বালাজী মন্দিৰত যোৱা ফটো এয়া আইতাসকলে যোৱাবাৰ মাদাৰ্ছ ডেৰ ফটো মাদাৰ্ছ ডেৰ ফটো এয়া আইতাখন হোলীৰ ফটো কিছু ফটো ইয়াত লিখি দিয়া আছে এটা পিকনিকৰ ফটো তলৰখন এয়া আমি চিনেমা চাবলৈ গৈছিলোঁ বৰষা বাই ফটো এয়া মন্তুমণি দাৰ ফটো জন্মদিনত এয়া আইতাসকলৰ হোলীৰ ফটো জুবিন দাক এৱাৰ্ড দিয়া হৈছিলে আমাৰ ছ'চাইটিৰ পৰা আৰু নীল দা এনেকৈ কেইখনমান ফটো দিয়া হৈছে চব ফটো নাহিল বাৰু আৰু এইখন হৈছে লগোৱা হৈছে দাদা কোনে লগাই দিছে এইখন কোনে লগাইছে গ'ল নেকি লগাই দাদু আছে আছে আৰু এইটো নাম্বাৰ এইটো মোৰ নাম্বাৰ হয় 9864048360 কোনোবাই যদি আহিব বিচাৰে কিবা থাকে আপোনালোকে যোগাযোগ কৰিব পাৰিব 9864048360 আৰু এইটো হ'ল আমাৰ মনালিছা ছ'চাইটিৰ এটা ইউনিট হয় প্ৰমোদ তালুকদাৰ মেমৰিয়েল অল্ড এজ হোম আৰু
আচলতে নামটো বহুতবাৰ 3বাৰ সলনি হৈছে আমাৰ যেটো প্ৰথম আছিলে চাইল্ড ৱৰ্ল্ড চিলড্ৰেনছ এণ্ড এল্ডাৰলি হোম আছিলে প্ৰথম তেতিয়া মৃণালিনী শৰ্মা বাইদেৱে এইটো উদ্বোধন কৰিছিলে তাৰপিছত আমি আমাৰে কিছুমান অদক্ষতাৰ কাৰণে আমি নাম দিছিলোঁ মাদাৰ টেৰেছা ওল্ড এজ হোম আচলতে মাদাৰ টেৰেছাক শ্ৰদ্ধা জনাই নামটো দিয়া হৈছিলে মাদাৰ টেৰেছা ওল্ড এজ হোম তাৰপিছত এইটো নাম আকৌ তেওঁলোকে কমপ্লেইন কৰাৰ কাৰণে মাদাৰ টেৰেছা শব্দটো কাটি দিলোঁ কাটি দিয়াৰ পিছত মাদাৰ ওল্ড এজ হোম হ'ল তাৰপিছত চ' এতিয়া মাদাৰ ওল্ড এজ হোম হ'ল তাৰপিছত মাদাৰ ওল্ড এজ হোমত আকৌ বেলেগে দাবী কৰিলে মাদাৰ ওল্ড এজ হোমটো বোলে তেওঁলোকৰ তো মাদাৰ ওল্ড এজ হোমটো গুচাই তেতিয়া নামটো ইয়াত মানে হেৰি কৰি দিলোঁ এই কি কয় এইটো দি দিলোঁ প্ৰমোদ তালুকদাৰ মেমৰিয়েল ওল্ড এজ হোম এইটো দিয়াৰ কাৰণটো হ'ল এইটো কোনেও নিব নোৱাৰে চ' এই নামটো নিব নোৱাৰে আৰু এইটো আৰু এটা সোণাপুৰত আছে সোণাপুৰ মনালিছা ছ'চাইটি সেইটো মেনেজমেণ্ট কৰে সোণাপুৰ গভৰ্ণমেণ্ট ওল্ড এজ হোম এয়া পাপন দা এয়া আইতালৈ মনতে পৰে আইতাজনীকে এয়া দাদু আমাৰ মাজত নাই দাদুলৈ শ্ৰদ্ধা জনালোঁ আইতাও নাই আমাৰ মাজত মৰম দিয়া আইতাজনী আইতা আইতালৈও শ্ৰদ্ধা জনালোঁ তাৰপিছত এই দাদিমা নাই আমাৰ মাজত দাদিমালৈও শ্ৰদ্ধা জনাইছোঁ যিসকল নাই তেওঁলোকে চিৰশান্তিত থাকক য'তে আছে আৰু অলপ আগতে এইখন লগাই থৈ গ'ল আৰু এনেকৈ ককাই দেৰি কৰিলা নহয় অ' ককা তুমি নাহাৰ আগতে এইখন বনাব দিয়া হ'ল আকৌ আহিব আকৌ বনাম ডাঙৰকৈ বনাম দি দিওঁ আপোনালোকে প্ৰসাদ খোৱা নাই এই ফেনখন দি দিয়ক দাদা এই মেঘালী এই ফেনখন দি দিয়া এই এইফালে গৰম লাগিছে অলপ হওক না এই আইতা এজনী অসুখ হৈ আছিলে ছাৰে খবৰ লৈছিলে এতিয়া ফটো আৰু ইয়াৰ জুবলি বাক এইবাৰ এৱাৰ্ড দিয়া হৈছিলে আৰু তেতিয়া ফটো আৰু মই কৈছোঁৱেই যে চবৰে ফটো ইয়াত দিয়া হোৱা নাই কেইখনমানে ধৰিছে গতিকে কেইখনমান ফটো দিয়া হৈছে মাহী এইটো চোৱা তুমি হাঁহি আছা তুমি যদি বিচাৰি আছা তোমাক দেখাই দিছে এখন তোমাকে চাই আছা ন মাহীকে চাই আছে মাহী আছা কেইখনমানত এখন নতুন ফটো এই না হেৰি আহোঁতে ডিম্পু আহোঁতে ফটো মানে ঠাই নহ'লে আৰু বহুত কেইখন দিব পৰা গ'ল বহুত দিছিলোঁ ৰাভা আইতা শৰ্মা আইতা আণ্টি তাৰপিছত দাস আইতা বৰমা পিছফালে আছে আণ্টি আছে ফাতিমা আছে এইখন আৰু শেষত মই আজি এতিয়া আৰু এজনী মাইনাৰ জন্মদিন এতিয়া কান্দি আছে বেচাৰী আমি গ'লে আৰু দিগদাৰেই পাব বাইদেউ মই আকৌ কৈছোঁ যে পৰহিলে মাদাৰ্ছ ডে আৰু মাদাৰ্ছ ডেত বাইদেউ গান এটা কি কৰিছে ৰচনা পৰিকল্পনা হয় আৰু আপোনাৰ ছোৱালী মাইনাই গাইছে মেগী মাইনা চ' আপোনালোকে শুনিব মই ইয়াতে দিম ফেচবুকত গানটো আৰু গানটো বহুত ভাল হৈছে টিভি চেনেলতো বাজিব চ' বহুত কষ্ট কৰিছে বাইদেউক ধন্যবাদ জনাইছোঁ আৰু মৃণালিনী বাইদেউ আহিব চাগে ন যদি বিশেষ অসুবিধা নহয় আমি আবেলিলৈ প্ৰগ্ৰেমটো কৰিছোঁ পৰহি আবেলি আৰু থেংক ইউ বাইদেউ আৰু মাদাৰ্ছ ডেৰ প্ৰাক্ষণত সকলোকে শুভেচ্ছা জনাইছোঁ সকলোৱে ভালে থাকক সুস্থ হৈ থাকক প্ৰতিগৰাকী মাতৃক শ্ৰদ্ধা আৰু বিনম্ৰ সেৱা জনাইছোঁ সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ নানাখন ভাল হৈছে
মোনালিসা ছ'চাইটিটো বেলেগ কাৰো মোনালিসা ছ'চাইটি নাই কাৰণ যেতিয়া আছিলে সেই সদস্যসকল মোৰ লগত আছে যেতিয়া ষ্টাৰ্ট কৰা হৈছিলে মোনালিসা ছ'চাইটি আৰু 9 চনত এইটো স্থাপন কৰা হৈছিলে মোনালিসা ছ'চাইটিটো তাৰে এইটো এটা প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাবাস এটা ইউনিট আৰু সোণাপুৰতো আছে সোণাপুৰতো আমি মেনেজমেণ্ট কৰোঁ সেইটো চৰকাৰৰ লগত এটা এগ্ৰিমেণ্ট হৈছে গতিকে আমাৰ আইতাবিলাক তাত আছে তাত 55 গৰাকী আইতা আছে পিকনিকত যোৱা ফটো আমি দুটা অল্ড এজ হোম সোণাপুৰ আৰু সোণাপুৰ গভৰ্ণমেণ্ট অল্ড এজ হোম আৰু ইয়াৰে আইতাসকল আমি নাজিৰা ঘাটলৈ গৈছিলোঁ পিকনিকত এটা আইতা কিন্তু ফটো বহুতৰে নাহিলে মোৰ নিজৰে দুখ লাগিছে আমাৰ ষ্টাফবিলাক মানে সদস্যবিলাকক যাব এয়া আইতা শুৱালকুছিৰ পৰা আহিছে আৰু যাবা ন দিয়া আশীৰ্বাদ দিয়া তুমি যে আহিছা ধন্যবাদ তোমাৰো সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছে বহুত ধুনীয়া তুমি আহি থাকিবা দেই আইতা খবৰ ল'বা থেংক ইউ বাইদেউ থেংক ইউ আৰু এয়া বাবুক দেখুৱাইছে নবদা বাবুৰ আজি জন্মদিন পুনৰবাৰ শুভেচ্ছা জনালোঁ ৰ'ব নবদা মাইনা কৃষ্ণাক মাতি দিয়া না Chị, cô, làm má